Hello and welcome back to my YouTube channel. As you said, dear, our dark and have set an interesting video. এফালে যাওঁ মানে আমি লগৰ কেইটামানে মিলি পেলাই পাহাৰৰ ওপৰত যাওঁ মানে ক'ত গৈছো কৈ দিছো আৰু থাম্বনেল চাইটো আপোনালোকে গমেই পাইছে ক'ত যাম নাই ওপৰলৈ গৈ আছো আৰু দেখুৱাই আছো তাতে গৈ কি কি কৰোঁ আমি লগৰখিনিয়ে তো ভিডিঅ'টো একদম শেষলৈকে চাই দিব আৰু ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ ব'লক আৰু এয়া চাওক গাইজ একদম পুৰা সেউজীয়া সেউজীয়া পাহাৰ দেখিছেনে কেতিয়াবা আৰু মই দেখাই দিছোঁ মোৰ ভিডিঅ'ত আৰু এয়া চাওক আৰু মই মানে পাহাৰতে থাকোঁতো সেইকাৰণে মোৰ ভিডিঅ'বোৰ প্ৰায় পাহাৰতে শ্বুট কৰা হয় আৰু এইফালে চাওক মোৰ লগৰখিনিও আহি আছে আজি মানে আমি পাহাৰৰ ওপৰত গৈ আছোঁ আৰু গৈ পেলাই আমি ধামাকা আম পাৰিম মানে এতিয়া পাওঁনে নাই পাহাৰৰ ওপৰত সেইটোহে মেইন কথা আৰু এইফালে চাওক এয়াই হৈছে পাহাৰৰ মাজৰ পথাৰ আৰু ইয়াতে আমি বহুতবাৰ খানা খাবলৈ আহিছোঁ আৰু মোৰ ভিডিঅ'ত হয়তো দেখিছোঁ আৰু এইফালে আমাৰ মোৰটো ঘূৰাচোন ফুলে সৰি ইয়াতে মটৰ লগোৱা আছে মানে সেইকাৰণে পানী তাৰ আছে আৰু এয়া চাওক জংঘলত আমি দেওবাৰে আমাৰ এইবোৰে হৈছে তো এয়া চাওক কিমান জংঘল সাপো থাকিব পাৰে দেই চাই নহ'লে ওখ এনে হৈছা ভৰি মেলি সাবি পড়বি রে বাল কুয়ার बाल बच गया रे देवा माय गॉड এয়া দেখিছে নহয় গোটেই চেগুনৰ বাগান আৰু তাৰ মাজে মাজে সৰু সৰু ৰাস্তা বুলিও ঠিক ক'ব নোৱাৰি ভাঙা চিঙা একদম টিকলুমানি ৰাস্তা আছে আৰু এইফালে এই খুৰাজনে বহি আছে ইয়াতে মানে এয়া ঘাঁহ আনিছে গৰুৰ কাৰণে কাটি পেলাই আৰু এইখিনি এলেকাটোত গোটেই ক'তো ঘৰেই নাই তথাপিও আপোনালোকে দেখিব বহুত ওপৰলৈকে লুংলুঙীয়া ৰাস্তা আছে আৰু ঘাঁহ কাটি লৈ যাই আছে মানুহবোৰে মানে একদম বহুত কষ্ট কৰি নি আছে গৰু চৰু পুহে ন সেইটো কাৰণে আৰু এয়া চাওক জংঘলৰ মাজে মাজে যেন আমি জুকো ভেলীতে যাই আছোঁ জুকো ভেলী নহয় আৰু মিনি জুকো ভেলী তেনেকুৱা ধৰণৰ ৰাস্তা আৰু জংঘলৰ মাজে মাজে এয়া চাওক শাল বাগানো আছে আৰু ইফালে মোৰ লগৰখিনিও আহি আছে পিছে আৰু এয়া চাওক মই যে কৈ আছিলোঁ এই খুৰাকেইজনে এনেকৈ ঘাঁহ কাটি নি আছে গৰুৰ কাৰণে কাৰণ গৰু পুহিছে তেওঁলোকে আৰু চাওক না পুৰা ভিউ আৰু আমি বিচাৰি অহা আমডাল আছে সিফালে এতিয়া আম্বা আছে নে নাই ইমান ৰিলছৰ পোকে কামুৰিছে ঐ চাওক আমি কিমান জংঘলত আছোঁ মানে আমি এতিয়া পাহাৰৰ ওপৰত পাহাৰ আছে 3 নম্বৰ মানৰ পাহাৰখনত আছোঁ নেকি এতিয়া বৰ্তমান পাহাৰ বগাই আহি আছোঁ ইফালে চাওক মোৰ পিছফালে আমাৰ সিংগাৰ দে দেশী সিংগাৰ এবাৰ মঞ্চত এক মাতিব পাৰে কণ্টেক্ট লাগিলে মই দি দিম আম আজি খামেই মানে আৰু এইডাল ফাইনেলি আমৰ তল পাই গ'লো এইফালে আম পাৰিবলৈ উঠি গৈছে ভাইটি পুৰা বান্দৰৰ নিচিনা উঠি গৈছে এজোপা বস্তু সি কোৱা মোক কৈছে মই চিনি নাপাওঁ আজি আমাৰ পপত হৈ গ'ল এটা আমহে পালোঁ মাত্ৰ ইমান ডাঙৰ গছ গোটেই পাৰি নিলে আম নিবলৈ আহি ফটোহে হৈ আছে আমাৰ আম নাপাম যেন ভাবিছে
আজি আশা পূৰণ নহ'ব যেন পাইছোঁ মানে আম নাপালোঁ মানে এটাই পালোঁ গোটেই গছজোপাত আৰু নিমখ চিমখ লৈ গৈছিলোঁ সকলো এনেকৈ ঘূৰি আহিব লগা হ'ল আৰু সেইকাৰণে এতিয়া বেলেগ এটা ঠাইলৈ যাওঁ মানে পাহাৰৰ ওপৰতে এখন আশ্ৰম আছে মাধৱ আশ্ৰম বুলি তো তালৈ গৈ আছোঁ এতিয়া তাতে আম গছ বহুত কেইজোপা আছে তাতে পাওঁনে নাই যদি পাওঁ আৰু ককাজনে যদি দিয়ে তেতিয়াহ'লে আজি আম খোৱা ভিডিঅ'টো আপোনালোকে দেখা পাব আৰু এয়া চাওক গুৱাহাটীৰ ভিউ পাহাৰৰ ওপৰৰ পৰা মজা ভিউ দেখা পায় কিন্তু কথা হ'ল এতিয়া মোৰ মোবাইলত বা আপোনালোকে ভালকৈ দেখিছেনে নাই নাজানো চকু দি মজাকৈ দেখা পায় আৰু এইখনেই হৈছে মাধৱ আশ্ৰম এইফালে চাওক মোৰ ৰাইট চাইডে এয়াই হৈছে মাধৱ আশ্ৰম আৰু আজি ইয়ালৈকে আহিছোঁ আশ্ৰমৰ সেই মানে কায়াটো আছে আৰু আম গছ বহুত কেইডাল আছে এতিয়া ককাজনে দিলেহে দিয়ে আৰু দেই নহ'লে আজি আমাৰ পকত হৈ যাব এইখনেই মাধৱ আশ্ৰম এইফালে আহিছোঁ এতিয়া আম পালেহে পোৱা গছকেইডালটো বহুত ডাঙৰ আছে বলকচোন যাওঁ ককাৰ লগত দুটামান কথা পাতি লওঁ গোটেই মানে আশ্ৰমখনত আম কঁঠাল ভৰ্তি হৈ আছে এয়া চাওক চাবি দে ভালকে নালাগে ইমান খৰচ কৰি যাবা ফাইনেলি আমাৰ মিছন আম ছাকচেছ হ'ল আৰু এয়া চাওক ইমানখিনি আম পৰা হৈছে ভাইটিয়ে মানে গছৰ ওপৰত উঠি পাৰি দিছে আৰু এয়া এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ ধুনীয়াকৈ বহি মেলি খাম আৰু এইফালে দেখিছে নহয় খলা বমা ৰাস্তাৰে এনেকৈ নামি গৈ আছোঁ কিন্তু ভিউবোৰ মজা পায় আৰু এইফালে আহি পাই মানে আমি আম কাটাত লাগি গৈছোঁ একদম ৰখিব পৰা নাই এনেকুৱা লোভ লাগিছে আৰু আমকেইটা বহুত টেষ্টি মানে ভীষণ টেঙাও আছিলে যি হওক খাই বহুত ভাল লাগে টেঙা এইফালে আমি আম কাটি লৈছোঁ আৰু ৰুকি লৈ জলকীয়া নিমখ সানি আজি খোৱাহে কথা আৰু খাৰ টেঙাই নল'বা জুতি আমাৰ টেঙাৰ লগত আজিৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম বাই